हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज डायरेक्ट मोटो ब्लॉगर पर आरम्भ करिছোঁ আৰু অলপমান কাম আছে টাউনত যাওঁ টাউনত গৈ কামকেইটা কৰি লওঁ আৰু কাইলৈ গুৱাহাটী যাবলৈ আছে। কেলৈ যাম সেইটো আপোনালোকক দেখাম। সেইটো কাইলৈ ব্লগত গম পাব ক'লৈ যাম, কিন্তু টিকেটটো আজি কৰিব লাগিব। You don't see the things I see. I'll tell you things you won't believe. Above the skies over. এয়া হৈছে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। এতিয়া আমি যাব লাগিব ইয়াৰ পৰা চিধা চিধি। আমি যাব লাগিব এতিয়া প্ৰথম দ্বিতীয় অফিচলৈ, কাৰণ চনু লাগে তাৰ লাইচেঞ্চ এপ্লাই কৰিবলৈ যাওঁ তাত। ইয়াৰ কাম হৈ যোৱাৰ পিছত মই যাম টিকেট কৰিবলৈ। I hear them all, those places calling me to never give up, to never back. আৰু ভিডিঅ'টোত গুৰটো মাত আহি থাকিব পাৰে, গ্লাছখন অকণমান খুলি খাই আছে, বতাহ সোমাই আছে ভিতৰত। আৰু বেছি স্পীড দিবলৈও ভয়, মোবাইলটো পৰি যায় বুলি। আৰু এতিয়া আমি পাই গ'লোঁ সেই লেচুবাৰীৰ পৰা যাব লাগিব আমি এতিয়া লেফ্ট। বা এইটো বৰ ডাঙৰ গাঁত দেখোন। এতিয়া এইফালে যাব লাগিব লেফ্টত। লেফ্ট গৈ আকৌ ৰাইট ল'ব লাগিব। বেয়া ভিৰ দেখোন, বিৰাট ভিৰ। স্কুল ছুটি টাইম হৈছে চাগে এতিয়া। ৰ'ব ভিৰ বহুত হৈ গ'ল আজি। এতিয়া ওলাবলৈও দিগদাৰ হ'ব এইফালৰ পৰা, দেৰি হৈ গৈ আছে। এইখন ওলাই লোৱাৰ পিছত টেনশ্যন নাই আৰু। স্কুল ছুটি হোৱাৰ কাৰণে মানে ভিৰ হৈছে এইখিনিত, মানে গোটেই ৰাস্তাটোৱে ভিৰ। আৰু কমেণ্ট কৰিব মটো ব্লগটো কেনেকুৱা হৈছে, কাৰণ ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিছোঁ আজি। মাইকৰ কোৱালিটি কেনেকুৱা হৈছে গম নাপাওঁ, মাতটো ফাৰ্ষ্ট টাইম মটো ব্লগ। বেলেগ ভিৰ দেখোন এইফালে। এইফালে আমি ভুলেই কৰিলোঁ, মেইন টাউন হৈ ঘূৰি যাব লাগিছিলে, ভিৰটো বেছি নাপালোহেঁতেন আমি। ভাইডাল গাঁত ৰং চাইডে পৰা হেৰি কৰিব লগা হৈছে আৰু এতিয়া আমি যাব লাগিব লেফ্টত। যদি ৰাইটত যাওঁ চিনেমৰা পাম, তাৰপিছত সেইফালে আগলৈ আপোনাৰ মুৰি আনি এইফালে যামগৈ আমি। সেইফালে আমাৰ দৰকাৰ নাই, আমাৰ যাব লাগিব লেফ্ট ছাইড।
through the storm. Even the nights the darkest before the dawn. Live your life, live your dream. বৰ্তমান পাই গ'লোঁ সেই দ্বিতীয় অফিচ আৰু আগতে এইফালেদি যাবলৈ পাৰি, এইফালে বন্ধ কৰি দিলে কিয় গম নাপাওঁ। এতিয়া আগেদি আমি এনেকৈ ঘূৰি যাব লাগিব, আমি আহিব লাগিব এইখনলৈ SB অনলাইন, আগেদি ঘূৰি আহিব লাগিব। কিয় বা বন্ধ কৰি দিলে বা সেইখিনিত সেইফালেদি সেই ৰেল সেইটো দেখিছেনে, সেইফালেদি সোমাব লাগিব, বহুত দূৰ সোমাব লাগে তাকো। এইফালে সোমাব লাগিব। অফ-রোডিং। আমি এতিয়া অনলাইন কৰিম SB অনলাইনত। ইয়াতে স্কুটিখন এতিয়া ইয়াতে পাৰ্ক কৰি দিওঁ। আৰু ফাইনেলি হৈ গ'ল, ইয়াৰ লাৰ্ণাৰ ওলাই গ'ল। গোটেইখন দেখাই নিদিওঁ আপোনালোকক, কিন্তু ওলাই গ'ল। এতিয়া যাওঁ আমি। এতিয়া হেলমেটটো খুলিব লাগিব 1 ছেকেণ্ডৰ কাৰণে। হেলমেটটো অকণমান মানে ডিঙিত লগাই থোৱা আছিলে চাবিটো। এতিয়া যাওঁ। প্ৰথমতে এতিয়া টিকেটটো কৰিবগৈ লাগিব। হেলমেটটো পিন্ধি ল দেই। কিটো ইয়াত ভিৰ, এতিয়া ভিৰৰ মাজে মাজে আকৌ যাব লাগিব। এতিয়া আগৰ আমাৰ দিনত মানে মই যেতিয়া লাইচেঞ্চ উলিয়াইছিলোঁ তেতিয়া লাৰ্ণাৰ এক্সাম ভিতৰত হৈছিলে। এতিয়াতো প্ৰায়ভাগৰ ভালেই, এতিয়া বাহিৰতে হৈ যায়। কিন্তু এক্সামটো নিজে দিব লাগে বাহিৰত হ'লেও, কিন্তু ভিতৰত দিয়াতকৈ বাহিৰত দিবলৈ ভাল আৰু। ঘৰ পাওঁতে চাগে 2টামান বাজিয়ে যাব। 2টা বজাত কামেই আছে আজি মোৰ কিবা এটা। টেম্পু অলপে একেবাৰে আগলৈ যাবলৈ নিদিয়ে, টেম্পু অলপে আগত যাব পুৰা।
অকণমান গেপটো হ'বলৈ নিদিয়ে টেম্প'লাবোৰ। দেখিছেনে অকণমানো গেপ হ'বলৈ নিদিয়ে তাত সংস্কাৰ গ'ল চব সেয়া। এইফালে সোমাই দিওঁ নি? সোমাই দিওঁ এইফালে। কিমান ভিৰৰ মাজে মাজে গৈ থাকিম, নহ'লে দেৰিয়ে হ'ব। গলি গলি সোমাব লাগিব এতিয়া। কি হৈ গ'ল ইয়াত? এক্সিডেণ্ট হ'ল নেকি? ভয়ানক এক্সিডেণ্ট এটা হ'ল এইখিনিত। নিজে ভালকৈ চলায়ো লাভ নাই আজিকালি। পিছফালৰ পৰা হ'লেও কোনোবাই আপোনাক টক্কৰ মাৰিবহিয়ে, নিজে যিমানে ভালকৈ চলে পিছফালৰ পৰা আপোনালোকক টক্কৰ মাৰিবহি। পিছফালখন মাৰে চাইডৰ মাৰে সেইটো বেলেগ কথা, কিন্তু নিজে যিমান ছেফটিকৈ চলাওক, লাভ নাই আজিকালি। এটা ফাৰ্ষ্টতে টিকেটটো কৰি লওঁ, টিকেটটো কৰি ঘৰলৈ যাওঁ। ক'ত কৰিব লাগিব? ত্ৰিশূলতে কৰি লওঁ ন? চাবিটো ফাইনেলি টিকেট কৰা হৈ গ'ল কাইলৈ যাবলৈ কাৰণে। এতিয়া এখন ভালকৈ থৈ দিওঁ পকেটত। এতিয়া যাওঁ। এই কি খুৱাই বা এতিয়া লাৰ্ণাৰ উলিয়াই দিলোঁ আজি। কিবা এটা খাই পেলাই যাওঁ ঘৰলৈ, গা পা ধুই আকৌ যাব লাগিব এয়াৰপৰ্ট। টান পিছফালে টান। এতিয়া কাইলৈ মোৰ চ'ল' ট্ৰেভেল হ'ব যোৰহাটৰ পৰা গুৱাহাটী। এতিয়া ৰখিব লাগিব আপোনাৰ 60 মিনিট ৰখিব লাগিব। পোৱালিয়ে পুৰা চাই আছে এইফালে, মোবাইল চবাইল লাগি থকা দেখি হেলমেটত। Live your life, live your dream. It's the sound of soul in me. Live your life, live your dream. আকাশ কলা কৰি আহিলেই, বৰষুণ দিবই আকৌ। কিমান যে বৰষুণ নিদিয়ে আৰু দেই। মানে বৰষুণ দিছে, চব জেগাত বানপানী কৰি পেলাইছে। পূজা এইফালে দেখিছে আপোনালোকে কি হৈছে। আৰু বৰষুণ নালাগে আৰু দেই। অকণমান পিক আপটো চালোঁ এখনত কিমান উঠে। স্কুটি 80তকৈ বেছি নুঠে নেকি?
মোৰখনো 80 উঠে, এইখনো 80 উঠে। ইয়াৰ আগৰ যোনখন য়ামাহাত আপোনাক দেখাইছিলোঁ, নাই দেখো, এখন ব্লগ বনোৱাই নাই। সেইখনো 80 উঠে। আৰু এইখন হৈছে মই পঢ়া স্কুল। এইখন এতিয়া ধুনীয়াকৈ ডাঙৰকৈ বনাই দিলে পিছফালে। আমি থাকোঁতে বনাই আছিলে, এতিয়া চাগে তলত ক্লাছো আৰম্ভ কৰি দিলে নেকি, কৰিলে চাগে। 3টা ফ্ল'ৰ বনাইছে, 2টাত আৰম্ভ কৰিলে, ওপৰতো বনাই আছে আকৌ। এতিয়া যাব লাগে প্ৰথম ঘৰলৈ, দেৰি হৈ আছে। ঘৰ পাই গ'লোহি, যাওঁ প্ৰথমতে গা পা ধুই লওঁ, গা পা ধুই আকৌ যাব লাগিব এয়াৰপৰ্ট। এতিয়া যাওঁ প্ৰথম গাটো ধুই আহোঁ। এইটো মোৰ পিছে পিছে লাগি লাগি আহি আছে। আৰু গা ধুই আহিলোঁ, গা ধুই অহাৰ পিছত এতিয়া যাম এয়াৰপৰ্ট। আৰু বতৰ চব বৰষুণ দিলেই, বতৰৰ মহিমা ধৰিব নোৱাৰি দেই। এতিয়া যাওঁ এয়াৰপৰ্ট। আৰু ফাইনেলি এয়াৰপৰ্ট যাবলৈ লৈছোঁ। ব'লক এতিয়া মোৰ লগত এয়াৰপৰ্ট। এইফালে লগাই দিলোঁ হনুমান গেট। এতিয়া ব'লক এতিয়া যাওঁ এয়াৰপৰ্ট। আৰু ৰাতিপুৱাৰ পৰা আজি বহুত কাম হৈ গ'ল। চনু লাৰ্ণাও হৈ গ'ল কাম, তাৰপিছত মোৰ আপোনালোকৰ হেৰি টিকেটো হৈ গ'ল। এতিয়া গৈছোঁ এয়াৰপৰ্ট। এয়াৰপৰ্টৰ পৰা যদি ভাড়া পাওঁ তেতিয়া যাম দূৰলৈ, নহ'বা টাউনৰ ভাড়া বোলে টাউনলৈ যাম। কিমান ক'ৰবাত টেক্সি আছে, কেইবাখনো গাড়ী আছে, খালি নিজৰ গাড়ীও আহে নিবলৈ কাৰণে। এখন ইয়াতে পাৰ্কিং কৰি থৈ দিওঁ, পাৰ্কিং কৰি থৈ মানুহ বিচাৰোঁগৈ, যদি মানুহ পাওঁ যাম ভাড়া, যদি নাপাওঁ ঘৰলৈ যাম। এয়াৰপৰ্টৰ পৰা চিধা আহিলোঁ শিৱসাগৰলৈ, কাৰণ পেচেঞ্জাৰ বহি থাকিলে ব্লগিং কৰিবলৈ বেয়া হয়। আৰু এতিয়া শিৱসাগৰত আহি এই চব ৰংঘৰ। আৰু ব্লগটো ইয়াতে শেষ কৰিছোঁ, বেছি দীঘল নকৰোঁ। যদি ব্লগটো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, লগ পাই আছোঁ নেক্সট এটা ব্লগত।